মই 5 মিনিটৰ কাৰণে ইনষ্টাগ্ৰামটো খুলিলোঁ, কিন্তু 5 মিনিটৰ ঠাইত 50 মিনিট কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। আমাৰ বহুতৰে লগত হয়তো ছেম প্ৰব্লেম হৈ আছে, কিন্তু ইয়াৰ সলিউশ্যন আছেনে বাৰু? চাওঁ আহক। ইয়াৰ সলিউশ্যন বুলি ক'লে সলিউশ্যন আছে, কিন্তু সলিউশ্যন এটা জনাৰ আগতে প্ৰথমতে আমি জানিব লাগিব যে ইয়াৰ কাৰণ কি, কিয় আমি 5 মিনিটৰ ঠাইত 50 মিনিট কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ, আৰু কিয় ইনষ্টাগ্ৰামটো বাৰে বাৰে খুলি থাকিবলৈ মন যায়। একদম আৰম্ভণিৰ পৰা চাওক। মানুহে আজি ইমান উন্নতি কৰিছে, মানুহ চন্দ্ৰত গৈছে, ডাঙৰ ডাঙৰ অট্টালিকা গঢ়িছে, এই সকলোবোৰৰ মূল হৈছে কিউৰিয়চিটি। সেইকাৰণে চাবচোন, যদি আমাক কেতিয়াবা কিছুমান কাম কৰিবলৈ মানা কৰা হয়, তেনেহ'লে সেই কামটো কৰিবলৈ বেছি ইচ্ছা যায়। যদি কিবা এটা বস্তু নাখাবলৈ কোৱা হয়, তেনেহ'লে সেই বস্তুটো খাবলৈ বেছি মন যায়। ইয়াৰ মূল কাৰণ হৈছে কিউৰিয়চিটি। কিউৰিয়চিটিয়ে মানুহক এটা সৰু গুহাৰ পৰা ডাঙৰ ডাঙৰ অট্টালিকালৈ লৈ আহিছে, ৰবট, মেচিন আদি আৱিষ্কাৰ কৰাইছে। কিন্তু মই আপোনাক এইবিলাক কিয় কৈ আছোঁ? ইনষ্টাগ্ৰামৰ ৰিলছৰ লগত এইবিলাকৰ কি সম্পৰ্ক আছে জানো আহক। মানুহৰ ব্ৰেইনটোৱে সদায় নজনা বস্তু জানিবলৈ ইচ্ছা কৰে, আৰু ইয়াতে বাজি মাৰি গ'ল ইনষ্টাগ্ৰামৰ এলগৰিদমে। ইনষ্টাগ্ৰামৰ এলগৰিদমত এটাৰ পিছত এটা নতুন নতুন বস্তু আহি থাকে, আৰু সেই নতুন ৰিলটো, নতুন বস্তুটো মানুহৰ মগজুত সোমোৱাৰ লগে লগে ডপামিন নামৰ এটা হৰমন ৰিলিজ হয়। ডপামিন হৰমন কি বস্তু? ডপামিন হৰমন এনেকুৱা এটা হৰমন যিটো আমাৰ মগজুত ৰিলিজ হ'লে আমাৰ মগজুৱে আনন্দ অনুভৱ কৰে, আৰু এই আনন্দটো বাৰে বাৰে লোৱাৰ ইচ্ছা কৰে। সেইবাবে বাৰে বাৰে এটাৰ পিছত এটা ৰিল চাবলৈ মন যায়। এইটোচোন ভালেই, ইয়াত কি অসুবিধা আছে? ইয়াত অসুবিধা আছে। ডপামিন হৰমনটো ৰিলিজ হ'লে মানুহৰ মগজুটোৱে সময় কেতিয়া পাৰ হৈ যায় গমেই নাপায়। অৰ্থাৎ সেইকাৰণে আমি ৰিল চাই থাকিলে সময় কেতিয়া পাৰ হৈ গৈছে গমেই নাপাওঁ। ইয়াৰ পৰা গম পালোঁ যে ইনষ্টাগ্ৰামৰ ৰিলে আমাৰ মগজুত সোমোৱাৰ পিছত ডপামিন হৰমন ৰিলিজ হয়, আৰু ডপামিন হৰমনটো যিহেতু আমাৰ ব্ৰেইনে বাৰে বাৰে লোৱাৰ চেষ্টা কৰে, বাৰে বাৰে লোৱাৰ ইচ্ছা কৰে, সেইকাৰণে এটাৰ পিছত এটা ৰিল চাবলৈ ইচ্ছা যায়। এতিয়া ইয়াৰ কিবা সলিউশ্যন আছে নেকি? সলিউশ্যন আছে। সলিউশ্যনটো এনেকুৱা ধৰণৰ যে ইনষ্টাগ্ৰামটো ডিলিট কৰা। হয়, ইনষ্টাগ্ৰামটো ডিলিট কৰিবই লাগিব। 24 ঘণ্টাৰ কাৰণে হ'লেও ইনষ্টাগ্ৰামটো ডিলিট কৰিব লাগিব। মই ভাবোঁ যে এই পদক্ষেপটো লোৱাৰ পিছত কিছু সকাহ পোৱা যাব। যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বাৰে বাৰে চাই থাকিব বিচাৰে, তেনেহ'লে এই চেনেলটোৰ লগত জড়িত হৈ যাওক, কাৰণ এই চেনেলটোত আমি এনেকুৱা ধৰণৰ ভিডিঅ' আনিয়ে থাকিম। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।